নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা অতি গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আছামিজ ইডুহাবলৈ আপোনাক স্বাগতম জনাইছোঁ। 2020 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিল তেওঁলোকৰ বাবে অতি ভাল খবৰ। উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপতে ঘোষণা কৰিলে যে অহা 6 জুন তাৰিখে 2020 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। সেবাই ইতিমধ্যে তেওঁলোকৰ যাৱতীয় সকলো কাম-কাজ সম্পূৰ্ণ কৰি উঠিছে। সম্পূৰ্ণ ডিজিটেলি ঘোষিত হ'বলগীয়া ৰিজাল্টৰ বাবে সেবাই ঘোষণা কৰিছে যে 6 জুনৰ পুৱা ঠিক 9 বজাৰ লগে লগে ৰিজাল্টসমূহ সকলোৱে চাব পাৰিব। মুঠ 14টা ৱেবছাইটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে থাকি অতি সহজে নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। লগতে মাৰ্কশ্বিট চাৰ্টিফিকেটসমূহ অনলাইনৰ যোগেদি ডাউনলোড কৰি ল'ব পাৰিব। www.results.sebaonline.org আৰু www.resultsassam.nic.in এই দুটা অফিচিয়েল ৱেবছাইটৰ বাহিৰেও আৰু আন 12টা ৱেবছাইটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। কোভিড-19ৰ সংক্ৰমণৰ বাবে যি লকডাউন চলি আছে কিছু ক্ষেত্ৰত শিথিল হৈছে যদিও সেবাই ঘোষণা কৰিছে যে এইবাৰ ৰিজাল্ট ঘোষণা আন কেইবছৰতকৈ সম্পূৰ্ণ বেলেগ হ'ব। আগতে যেনেদৰে বুকলেট দিছিল নিজ চেণ্টাৰ বা স্কুলসমূহলৈ, কিন্তু এইবাৰ সম্পূৰ্ণ পৃথক ব্যৱস্থাৰে ডিজিটেলি ঘোষিত কৰাৰ কথা সেবাই ইতিমধ্যে প্ৰকাশ কৰিছে। এই যি 14টা ৱেবছাইট আছে ইয়াৰ উপৰি এটা বিশেষ এপৰ জৰিয়তেও ৰিজাল্টসমূহ চাব পাৰিব। সেবা ৰিজাল্টছ 2020 বুলি এটা এপ গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ৰিজাল্টসমূহ চাব পাৰিব। ইয়াৰ উপৰি SMS-ৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। আছামিজ ইডুহাবৰ তৰফৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীলৈ বহুত শুভেচ্ছা জনালোঁ। সকলোৰে ৰিজাল্টসমূহ ভাল হওক তাৰে কামনা কৰিলোঁ। ভিডিঅ'টো সকলোৱে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।